বন্ধুসকল, আজি যেহেতু জন্মাষ্টমী এটা নতুন ব্লগ লৈ আহিছোঁ নামঘৰলৈ। আমাৰ নামঘৰ তো সম্পূৰ্ণ জাতীয় সাজপাৰত আহিছোঁ জন্মাষ্টমী উপলক্ষে। এতিয়া নামঘৰত সোমাম। কিদৰে আমাৰ নামঘৰত জন্মাষ্টমী পাতিছে আপোনালোকক দেখাই যাম, চাই থাকক আমাৰ বিশেষ ভিডিঅ'। তো বন্ধুসকল, আজি আমি যিহেতু জন্মাষ্টমী উপলক্ষে আমাৰ নিজা নামঘৰ চাইংগোৱাপাৰত আহিছোঁ, তো আমাৰ নামঘৰ ভাগ আপোনালোকক দেখাব বিচাৰিছোঁ। তো আমাৰ ভকত বৈষ্ণৱ আহিছে নামঘৰলৈ। এয়া চাওক, কল কাটি আছে, দেখাইছোঁ সকলোকে। এয়া কুঁহিয়া, বিভিন্ন ধৰণৰ ফলাহাৰ। এয়া আমাৰ দিলীপ দা, দত্ত দা, এয়া আমাৰ কণিকৰ দা, সকলো দাদাই হৈছে আৰু। এয়া কুঁহিয়া কাটি আছে আমাৰ মোহন দাই, দেখাইছোঁ। এজন আমাৰ চাহ দিয়া মানুহ দেই, বিভিন্ন মানে সাজু হৈছে সকলো। এয়া বৰ্তাহঁত আহিছে, দেখাইছোঁ। খন্তেকতে আমাৰ নাম কীৰ্তন আৰম্ভ হ'ব। এয়া ভূঞা দা, গজেন দা, এয়া আমাৰ বিয়েন মামা, আমি সকলোকে দেখাইছোঁ। পিঠি চাইডৰ পৰা দেখাইছোঁ, চাব। এতিয়া বৰ্তমান সকলো ভকত বৈষ্ণৱ য'তে ত'তে বহি আছে। তো তাৰপিছতে আমাৰ নাম কীৰ্তন যিহেতু আৰম্ভ হ'ব, আমাৰ সকলো আসনত বহিবগৈ, বহি আমাৰ নাম কীৰ্তন ল'ব। এয়া আমাৰ আজি পোৱালীবিলাকো আহিছে আগবাঢ়ি, যিহেতু জন্মাষ্টমী। কি ক'বা জন্মাষ্টমী, কি ক'বা? নামঘৰলৈ আহিছা, ভাল। তুমি কিবা ক'বা নি? ভাল লাগিছে ন? সদায় আহিবা দেই। এয়া আমাৰ সখী হয়, আমাৰ ডবু সখী। এয়া যতীন। তো আমি দেখাই থাকিম, চাই থাকিব আমাৰ বিশেষ ভিডিঅ'। এয়া ডেকাসকল হয়। এয়া নামৰ, এয়া গুৰু ঘৰ, এয়া সমূহ ভকতৰ, এয়া দণ্ডজনী, এয়া পাথৰ, এইখিনি শৰাই বস্তু। এইখিনি হয়, এইখিনি শৰাই বস্তু এইখিনি আছে। দেখা পাইছে। এয়া বন্তি চলি আছে। এয়া ভকত বৈষ্ণৱে বন্তি জ্বলাইছেহি। হয়, এয়া আমাৰ আসন ভাগ আপোনালোকক দেখাইছোঁ। এয়া নামঘৰীয়া আৰু আমাৰ লগত নামঘৰীয়া সহযোগ কৰিবৰ বাবে এয়া আমাৰ পুনাত দা, দেখাইছোঁ। সকলোৱে মিলি আজি জন্মাষ্টমী পাতিবলৈ আহিছে। হয় হয়, কিবা এটা কওক। কৃষ্ণ জন্মদিন সেই উদ্দেশ্য কৰি এইখিনি কৰি মেলি যায় নামঘৰ গাবৰ কাৰণে আৰম্ভ কৰাব এতিয়া। ঠিক আছে। বন্ধুসকল, আমি ৰৈ আছোঁ। জন্মাষ্টমী আজি আছে নামঘৰত, আমি পাতিবলৈ সকলোবিলাক আহিছোঁ। উঠিবই গাঁৱৰ যুৱকসকল আহিছে, ইয়াত দেখাইছোঁ। তো ইতিমধ্যে আমাৰ শৰাই সজাবলৈ আগবাঢ়িছে, সকলো ভকত বৈষ্ণৱ আহিছে। আমি আজি জন্মাষ্টমী উলহ মালহে পালন কৰিবলৈ গৈছোঁ আমাৰ দুৱাৰপাৰ নামঘৰত। আমাৰ ডেকা সমাজ আহিছে আগবাঢ়ি, ভাল লাগিছে। আজি আমি ইয়াত হৰি নাম চৰ্চন কৰিম, হৰিক আমি আৰাধনা কৰিম। চাই থাকক আমাৰ এই বিশেষ ভিডিঅ'। এয়া সকলো ভকত শাৰী পাতি বহিছে, দেখা পোৱা গৈছে। আমাৰ শৰাই সজাবলৈ আগবাঢ়িছে। ইয়াৰ পিছতে আমাৰ নাম প্ৰসংগ আৰম্ভ হ'ব। এয়া আমাৰ আজি জন্মাষ্টমী পায়স, ইতিমধ্যে গাখীৰ উতলাইছে। তাৰপিছত কি কি কৰিব? চাউল দিব ন? তাৰপিছত তাত চেনি থাকিব, কাজু বাদাম দিবনে? খিচমিচ দিব। তো আমাৰ বাটা আনি থৈছে ন? অঁ, সুন্দৰ হ'ব যেন অনুমান হৈছে। ইতিমধ্যে এয়া জুই জ্বলিছে, গাখীৰ পগাই আছে। তো আমাৰ জন্মাষ্টমীত আজি পায়স হ'ব, চাওক আপোনালোকে। এয়া আমাৰ মৃদুলদাই এয়া মিঠৈ বনাইছে। এই মিঠৈত কি কি দিছে? লং, ইলাচি, সকলোবিলাক আছে। ধুনীয়া হ'ব চাগে খাবলৈ ন? মই ভিডিঅ'ত উলিয়াই দিছোঁ, দুটা দিব হা, আগতীয়াকৈ পাতি থৈছোঁ আপোনাৰ লগত। এয়া মুঠিয়াই আছে চাওক।
এয়া মিঠৈ ইতিমধ্যে প্ৰসাদ বিতৰণ হৈ আছে। তো কল, নাচপতি, আপেল, কুঁহিয়াৰ, তিয়ঁহ সকলোবিলাক আমাৰ এতিয়া প্ৰসাদত উপলব্ধ হৈছে। ইয়াৰ পিছতে আমি খাম মানে প্ৰসাদ গ্ৰহণ কৰিম আৰু এয়া বিলনীয়ে বিলাই আছে চব বহুত ৰাইজ। তো আমি এতিয়া ভিডিঅ'ৰ পৰা বিদায় মাগিম। এয়া নবৌহঁতে ৰাসত দিহানাম পৰিৱেশন কৰি আহি আমাৰ চেঙাসত আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেওঁলোকৰ আগত এয়া প্ৰসাদ দিছোঁ। তো ভিডিঅ'ৰ পৰা বিদায় মাগিম। চাই থাকিব মোৰ বিশেষ ভিডিঅ'টি, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পিছৰ ভিডিঅ'বোৰ যিহেতু পাবলৈ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব।